বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা তুমি নভেল কৰোণা দেশে দেশে এতিয়া বতাহ বলিছে সতৰ্কীতে নামি অহা বিপৰ্যয়ত মানৱ জাতিৰ ব্যস্তৰ ক্ষতিগ্ৰস্ত হৈছে নিমিষতে প্ৰস্ফুটিত হৈ ধাৰণ কৰিলা মহামাৰীৰ ৰূপ আৰু সাজি উলিয়ালা সহস্ৰাধিক সমাধিৰ যুদ্ধকালীন ক্ষিপ্ৰতাৰে সময়ত যুঁজিবলৈ অস্ত্ৰ হয়তো নাছিলে বিশ্বৰ কোনো স্বাস্থ্য বিভাগ তোমাক কোনোতে পৰাভূত কৰিব পৰা নগ'ল নভেল কৰোণা তোমাক এতিয়াও নিষ্পন্ন হোৱা নাই সমস্যা কিন্তু আজি সকলোৱে অৱলম্বন কৰিছে সজাগ আৰু সচেতনতা চৰকাৰী আজ্ঞা পালন কৰাৰ সমান্তৰালকৈ মানি চলিলে চিকিৎসকৰ সকলো সুপৰামৰ্শ হয়তো আহুকাল আঁতৰিব প্ৰতিষেধকেও কাম দিব বিনাশ হ'ব সেই মৃত্যুৰূপী কাল মহাপ্ৰলয়ৰ চাৰিওফালে এতিয়া অসংলগ্ন অভাৱ অনাটনৰ পৰিস্থিতি মানুহবোৰে অসহনীয় আৰু ক্লান্ত জীৱন কটাইছে অনুভৱ হৈছে যেন পৃথিৱীখনে এক কঠিন ৰোগত পৰি ৰোগাক্ৰান্ত হৈছে ধন্যবাদ।